वेलकम बैक माई चैनल विष्णु भाई। এইকেইদিন যেহেতু মই ভিডিঅ' দিব পৰা নাই, অলপ গা ভাল নাছিলে আৰু লগতে কামৰ মাজতে ভিডিঅ' মানে বনাবও পৰা নাই। বলক আজি সেইকাৰণে দেৰিকৈ হ'লো এটা ভিডিঅ' আপোনালোকৰ মাজলৈ পঠাইছোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মানে আহি এতিয়া গোলাঘাট পালোহি। গোলাঘাটতে ইয়াতে গাড়ীখন পাম্পতে থলোঁ। এঙাপাৰ চাৰিআলি যিহেতু দেখোঁ ইয়াতে পাম্পতে মানে গাড়ীখন থলোঁ। গাড়ীখনৰ অলপ কাম আছে, গতিকে সুধি আহোঁগৈ মেকানিকজনক ক'লোঁ। মেকানিকে যদি আজি পাৰিম বুলি কয় তেতিয়া কৰিম, নহ'লে আকৌ লোড ল'বলৈ গুচি যাম। বলক চাই থাকক। এঙাপাৰ চাৰিআলি এইটো TVS ডিলাৰ। এঙাপাৰ চাৰিআলি TVS ডিলাৰ হয়। বাইক লাগে যদি আহিব কিনিবলৈ। পালোহি ইয়াত। যিহেতু গেছটো এইটোৱেই, গাড়ী ইয়াত ঢেৰ লাগি আছে। আজি গাড়ী কাম নহ'ব, মই গম পালোঁ। দে বোলো এবাৰ সুধি চাওঁ। নহ'ব আজি গাড়ী কাম, যিহেতু গাড়ী কাম আজি কৰা নহ'ব। গাড়ী বহুত লাগি আছে, গাড়ী অলপ কাম আছিলে, গতিকে আজি কৰা নহ'ব। এতিয়া অলপ দেৰি ফোন কৰি মেলি আকৌ যাওঁ নুমলীগড় ৰিফাই আনিলে। অলপ ভিডিঅ'টো চাই থাকিব। অলপ শুয়েই লওঁ, যিহেতু গাড়ীত কামো কৰা নহ'ব, কোম্পানীৰ লোডো নহ'ব, দেৰি হ'ব। অলপ শুই লওঁ। শুই মানে অলপ মোবাইলকে চাওঁ, তাৰপিছত আকৌ আৰম্ভ কৰিম। এইখিনিতে এটা কথা, মোৰ গাড়ীখনৰ ভিতৰতো আপোনালোকক দেখুৱাম কৈছিলোঁ নহয়, আজি দেখুৱাই দিওঁ। এয়া চাওক মোৰ গাড়ীখনৰ ভিতৰখন। গাড়ীখনত মানে মই তুলসী গছ এজোপাও ৰুই থৈছোঁ। চব ইয়াত ৰাতিপুৱা গধূলি পানী দিওঁ। চাৰ্জাৰো মোৰ সুবিধা আছে গাড়ীখনৰ ভিতৰত। এইখন ঠাণ্ডা দিন কিনি লৈছোঁ 2000 টকা, লোৱাই নাই 2000 টকা কম্বল। এইটো কিনিছোঁ, ইয়াত চব বস্তু থৈ দিওঁ। গাড়ীখনত মোৰ ভাগত কি নাই, কুকাৰ আছে, নিজেই চব বজাৰ কৰি থোৱা আছে। চিলিণ্ডাৰ ৰাখছে গাড়ীত, নিজেই খানা বনাই খাওঁ। এয়াই মোৰ গাড়ীখনৰ ভিতৰখন। ইয়াতেই থাকোঁ, ঘূৰি ফুৰোঁ। এতিয়া মই আকৌ যাবলগীয়া হ'ল। বলক মোৰ লগত নুমলীগড় ৰিফাইনেৰীলৈ যাওঁ। এইবোৰ 10 মিনিটৰ ইয়াত মেইন গেট এইখন চব নুমলীগড় মেইন গেট। আমি আগলৈ যাম। আমাৰ এনেকৈ কৰি সোমাই গৈ পেলাই ভিতৰেদি আমি মানে তেল লোড কৰোঁ। এতিয়া আমি আগলৈ যাম, আগেদি সোমাম আমি এতিয়া এনেকৈ কৰি এয়া চব ইয়াত কিমান টেংকাৰ গাড়ী ৰখি আছে, চব এইবোৰ চব লোড কৰিব। কোনোবা ক'ত যাব, কোন কেনেকৈ যাব ধৰিব নোৱাৰি। চব নুমলীগড় টাৰ্মিনেল। আমি এতিয়া এইফালেদি সোমাম, এইখন গেটেদি। আহি পাই গ'লো নুমলীগড় ৰিফাইনেৰী। এতিয়া আমি ভিতৰলৈ সোমাম। ভিতৰত আমাক মোবাইল নিব নিদিয়ে বাৰু, গতিকে ৰিফাইনেৰী পাই গ'লোহি। এতিয়া যিহেতু লোড নহয় চাগে, হ'লেও দেৰিকৈ হ'ব, গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। দেখাবলগীয়া বৰ বিশেষ জেগা নাছিলে বাবে এনেই সৰুকৈ ব্লগ এটা দিনটো কি কৰিছোঁ, ক'ত গৈছোঁ সেইটোকে আপোনালোকক জনালোঁ। ভাল লাগিলে নিশ্চয়, ভাল লাগিলে লাইক কৰিব মোৰ চেনেল।